নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছলৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই সন্মুখত অহা নাছিলোঁ, অলপ ব্যস্ততাৰ কাৰণে। আৰু আজি আকৌ ভাবিলে এটা ভিডিঅ' বনাওঁ, কাৰণ মোৰ ফাৰ্মত আজি এজন দাদা আহিছে। হয়তো বহুতে চিনি পায় আপোনালোকৰ মাজত, তেখেতৰ ভিডিঅ' প্ৰায় আহি থাকে ছাগলী পালনৰ ওপৰত। তো মই আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ। খগেন নাথ দাদা, নমস্কাৰ। নমস্কাৰ দাদাৰ ভিডিঅ'টো চাগে প্ৰায় পায়ে থাকে, সকলোৱে ছাগলী পালনৰ ওপৰত বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে। তো তেখেত আজি মোৰ ফাৰ্মলৈ আহিল, ফাৰ্মখন চালে। যদিও বৰ এটা খুব সুন্দৰ অৱস্থাত নাই, গম পায়ে, যোৱা 15 দিন ধৰি বৰষুণেই চলি আছিল। তথাপিতো তেখেতে ফাৰ্মখন চালে আৰু মোৰ পৰা আজি এটা ব্ৰিডাৰ ল'লে, যিহেতু তেখেতৰ ব্ৰিডাৰটো সলাইছে। তো সেয়ে দাদা আহিলে। আহকচোন দাদাৰ লগত কথা পাতোঁ, কেনে দেখিলে। দাদাই বহুত ধৰণৰ ফাৰ্ম দেখিছে অসমত। তো মোৰ ফাৰ্মখন বা মোৰ ছাগলীখিনি দেখি কেনে পালে তেখেতৰ পৰা জানো। নমস্কাৰ দাদা। হয়, মই যদিও কৈছোঁ সকলোৱে চিনি পায়, তথাপিতো আপুনি এবাৰ ভালকৈ পৰিচয়টো দি দিয়ক। মোৰ নাম খগেন নাথ হয়। মই এখন ফাৰ্ম চলাই আছোঁ। মোৰ ফাৰ্মখনলৈ নগাঁও ডিষ্ট্ৰিক্টতে মোৰ ফাৰ্মখন নগাঁও ডিষ্ট্ৰিক্টতে হয়, কিন্তু মানে সেই মৰিগাঁও ওচৰত হয়গৈ। আৰু আহিলোঁ আজি তেখেতৰ পৰা মানে এটা বিটেল ছাগলী নিম বুলি, ব্ৰিডাৰ হিচাপে। মোক বহুত প্ৰয়োজন আছিলে ব্ৰিডাৰ এটাৰ। মোৰ আগৰ যিটো ব্ৰিডাৰ আছিলে সেইটো বিক্ৰী কৰিলোঁ, গতিকে আজি আহিছোঁ। তেখেতৰ তাত বহুতকেইটা আছে, তাৰ পৰা এটা মই চিলেক্ট কৰিছোঁ আৰু বৰ্তমান লৈছোঁৱেই আৰু লৈ যাম এতিয়া। তো আহিলোঁ, তেখেতৰ চালোঁ, মানে বহুত ভাল লাগিছে। ফাৰ্মখন চাই বহুত ভাল লাগিছে। তেখেতে মানে উন্নত জাতৰ ছাগলী পুহিছে, আৰু আচলতে এনেকৈ পোহাই ভাল। মই চাইছোঁ সৰু সুৰা আমাৰ লোকেল ছাগলীবোৰ পোহে মানুহে, পোৱালিবোৰ কিবা মেকুৰীৰ নিচিনা হয়, কুকুৰৰ নিচিনা হয়। এনেকৈ সৰু সৰু ছাগলী পুহি লাভ নাই। যদি লোকেল আমাৰ মাইকীখিনি মানে বেছি গাখীৰ দিয়া ছাগলী হয়, তেতিয়া যদি ভাল ব্ৰিডাৰ এটা থাকে, তেতিয়াতো ভাল ফল আহে। তো এনেকৈ পোহা ভাল। এখেতে বিশেষকৈ যেনেকৈ পুহিছে, এখেততো গোটেই মাইকীখিনিও মানে ভাল জাতৰ আৰু মতাখিনিও ভাল জাতৰ। তো এখেতৰ হিচাপততো কৰিব পাৰিলে বহুতেই ভাল। আমিতো ইমানখিনি কৰিব নোৱাৰোঁ, তথাপিও লোকেল মাইকী লৈ বা ভাল ব্ৰিডাৰ এটা লৈ আমি কৰিব পাৰোঁ, বা ময়ো তেনেকৈয়ে কৰি আছোঁ। তো এখেতৰ তাত আহি পেলাই কিন্তু বহুত ভাল লাগিলে। হয় হয়, বাকী ছাগলীখিনি দেখিলে। আৰু হয় বন্ধুসকল, মোৰ ফাৰ্মত আচলতে লোকেল ছাগলী নাই বুলিয়ে ক'ব পাৰে। বিটেলেই আছে মেক্সিমাম, আৰু লগত বাৰবাৰী আছে। বিটেল আৰু বাৰবাৰী দুই ধৰণৰ ছাগলী মই ৰাখিছোঁ, কাৰণ মই পৰীক্ষামূলকভাৱে ফাৰ্মখন কৰি আছোঁ। যিহেতু মোৰ এখন ব্ৰিডিং ফাৰ্ম, মই ইয়াৰ পৰা পোৱালি প্ৰডাকশ্যন কৰোঁ, আৰু পিয়'ৰ কোৱালিটিৰ পোৱালি। মোৰ বিটেলৰো মেল ফিমেল পিয়'ৰ, আৰু বাৰবাৰীৰো মেল ফিমেল পিয়'ৰ আছে। এইটো ছাগলীৰ পোৱালি দেখিছে আপোনালোকে, এইটো বাৰবাৰীৰ পোৱালি। আজি তাৰ প্ৰায় 6 দিনমান হৈছে বয়স, কিন্তু তাৰ কোৱালিটি চাওক আপোনালোকে, কেনেকুৱা দেখে, তাৰ কালাৰ চাওক। আৰু আশা কৰোঁ কমেণ্ট কৰি জনাব। যোৱা ভিডিঅ'টোতো মই পোৱালিটোৰ বিষয়ে দেখুৱাইছিলোঁ। আৰু দাদাই অসমৰ বিভিন্ন ফাৰ্ম চাইছে, বিভিন্ন ছাগলী দেখিছে বিভিন্ন ফাৰ্মত। তো আজি আহি মোৰ তাতো চাই পেলাই এটা ব্ৰিডাৰ পচন্দ কৰিছে। আৰু যদিও মই এই ধৰণে ফাৰ্ম কৰিছোঁ, দাদাই কৰা ধৰণটো অকণমান বেলেগ। দাদাই লোকেল ছাগলী আৰু বিটেল ক্ৰছ কৰি পেলাই কৰিছে। আচলতে ব্যৱসায়িকভাৱে কৰিলে আমি সেইধৰণেহে কৰিব লাগিব, তেতিয়া আমি কম সময়ত সফল হ'ব পাৰোঁ। আৰু দাদাৰ পৰা আৰু অকণমান অভিজ্ঞতা জানো। দাদা, আপুনি যে কৰি আছে বিটেল আৰু লোকেল ক্ৰছ কৰি পেলাই, যি মিট পাৰপাছতে মেইনলি ফাৰ্মখন কৰিছে, তো কেনেকুৱা, ইয়াৰ ৰিজাল্ট কেনে পায় আপুনি? বিটেল আৰু লোকেল দি পেলাই যদি কৰা যায়, বহুতেই বঢ়িয়া। মই মানে লোকেল আৰু লোকেলৰ মাজত ক্ৰছ কৰিবলৈ মোৰ কেইটামান খাহী আছে। সেইকেইটা খাহী মোটামুটি 7 মাহ 8 মাহ বয়সৰ কিছুমান খাহী আছে। তো বাপেকো লোকেল, মাকো লোকেল। তো 7-8 মাহ বয়সৰ ছাগলীকেইটা 15 কেজি 16 কেজি, হায়েষ্ট 18 কেজি, তেনেকুৱা ধৰণৰ মানে পোৱালিবোৰ হৈছে, খাহী পোৱালিবোৰ হৈছে। আৰু যিবিলাক মোৰ মেল বিটেল এটা আছিলে, বিটেলটোতো এইটো বহুতেই ডাঙৰ আছিলে, 8 দাঁতৰ আছিলে। এইটো 89 কেজি ৱেইটত মই বিক্ৰী কৰিছোঁ। সেইটোৰ পৰা ক্ৰছ কৰি পেলাই যিবিলাক খাহী মোৰ বৰ্তমান আছে, সেয়া খাহী তেনেকৈ 6 মাহ 7 মাহ বয়সৰ যিবিলাক খাহী আছে, সেইবিলাক খাহী বৰ্তমান 30 কেজি 35 কেজি 36 কেজি, মানে 40ৰ তল আৰু 35 কেজিতকৈ ওপৰত তেনেকুৱা ধৰণৰ খাহীবিলাক হৈ আছে এই 6-7 মাহ 8 মাহৰ ভিতৰত। হয় হয়, এতিয়া মানে লোকেল আৰু বিটেলৰ পৰা যিটো ক্ৰছ হৈছে, আকাশ পাতাল পাৰ্থক্য। গতিকে আমি যদি 35 কেজি ওজনৰ ছাগলীটোত যিটো ৰেট পাম, 17 কেজি বা 18 কেজি ওজনৰ ছাগলীটোত সিমান ৰেট কোনো কাৰণত নাপাওঁ। অথচ সময় আৰু খৰচ সমানে, কষ্ট সমানে কৰিব লাগে। সমানে খাইছে, কষ্ট সমানে কৰিব লগা হৈছে। যি চিকিৎসা পাতি কৰিছোঁ চব সমানেই কৰিছোঁ, কিন্তু মাংস ইহঁতৰ নাবাঢ়ে। যি খোৱালোঁ লোকেলখিনি নাবাঢ়ে। কিন্তু বিটেল পোৱালিখিনি ইমান ধুনীয়া বাঢ়িছে। হয় হয়,
আৰু একচুৱেলি কি হয় সেইটোৱে ব্লাড লাইনৰ বা জাতটোৰ কথা হয়, কাৰণ আমাৰ লোকেল ছাগলীবোৰ আমাৰ সঁচটোৱে সেনেকুৱা যে এটা জোখলৈকেহে বাঢ়িব, কিন্তু ইহঁতৰ বাহন ক্ষমতাটো যথেষ্ট বেছি হয়। সেয়ে ময়ো নিজে যিহেতু ব্ৰিডিং ফাৰ্ম কৰি আছোঁ, তথাপিতো মই বেলেগক এডভাইচ কৰোঁ যে আমি ক্ৰছ ব্ৰিডিঙত কৰিলেহে আমি ব্যৱসায়িকভাৱে সফল হ'ব পাৰিম। কাৰণ আমাৰ লোকেল ছাগলীটো খুব ভাল ভাল জাত, আমি জাতটোও নাইকিয়া কৰিব নালাগে, ৰাখিব লাগে। কিন্তু তথাপিতো আমি ব্যৱসায় ভিত্তিত কৰিলে অকল লোকেল ছাগলী ৰাখি পেলাই আমি সফল হ'বলৈ বহুত কষ্ট হয় বা সময়ো বহুত লাগে। কিন্তু তাৰ বিপৰীতে আপুনি কৰাৰ ধৰণে যদি আমি ক্ৰছ ব্ৰিডিং কৰোঁ আৰু সেই ছাগলীখিনি পালন কৰোঁ, আমি যিটো হয়তো এবছৰ 1.5 বছৰত ইনকাম পালোঁহেঁতেন, সেইটো আমি 6-7 মাহত হয়তো পাবলৈ সক্ষম হ'ম। তো আৰু আপোনাৰ তাত যথেষ্ট আপুনি খুব আপডালৰে ৰাখে, খোৱা বোৱাৰো যথেষ্ট ভাল যত্ন লয়। মই নিজেও দেখিছোঁ, আপোনাৰ ভিডিঅ'বোৰো মানুহে দেখিছে, গম পাইছে ইমান ধুনীয়াকৈ চাইলেজ বনাইছে, শুকান আমাৰ মাহ সৰিয়হৰ যোগাৰ ৰাখিছে। আৰু সঁচাকৈ সেইধৰণে আমি পৰিকল্পিতভাৱে কৰিলেহে সফল হ'ব পাৰিম যেন লাগে। আৰু আমি চাব বিচাৰিলে মোৰ এই নাথ গড ফাৰ্মিং বুলি চেনেল এটা আছে, তাত গৈ চালে মানে চাব পাৰিব যে আমি সৰিয়হৰ কটালিটো কেনেকৈ খুৱাওঁ বা চাইলিজ মই কেনেকৈ বনাইছোঁ, নেপিয়াৰ দি পেলাইও বনাইছোঁ বা মাকৈ দি পেলাইও চাইলিজ বনাইছোঁ। আৰু চাইলিজ বনাইছিলোঁ হয়, বনাওঁতে চাইলিজখিনি আকৌ ছাগলীয়ে খাইছেনে নাই, ছাগলীয়েতো খাইছে বা কি কৰি পেলাই দিওঁতে কেনেভাৱে দিওঁতে ছাগলীয়ে খাইছে। আমি বেগ খুলিছোঁ, ডাইৰেক্ট আনি পেলাই ছাগলীক দি দিছোঁ খা, তেনেকৈতো ছাগলীয়ে খাব নিবিচাৰে, অলপ চলপ খায় তাৰপিছত নাখায়। কিন্তু ছাগলীয়ে ভালকৈ খাবৰ কাৰণে তাক কিবা এটা প্ৰচেছত অকণ বনাই কৰি দিলে ছাগলীয়ে পেট ভৰাই খায়, বহুত ধুনীয়াকৈ খায়। হয় হয়, আৰু এইখিনি এনেকুৱা ধৰণৰ কথাবোৰ জানিবলৈ আপুনি যিধৰণে মোৰ চেনেলটো চাই থাকে, তেনেকৈ আপুনি নাথ গড ফাৰ্ম তেখেতৰ চেনেলটো আছে, সেইটো চাব, ছাবস্ক্ৰাইব কৰিব, আৰু তেতিয়াও বহুতখিনি কথা এই ধৰণে জানিবলৈ সক্ষম হ'ব। তো বৰ বিশেষ দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো, দাদাও বহুত দূৰ যাবগৈ লাগিব। তো মই দাদাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, আজি মোৰ ফাৰ্মলৈ আহিল আৰু চালে আৰু ভাল পালোঁ বুলি কোৱা শুনি মই নিজেও ভাল পাইছোঁ। পুনৰবাৰ আপোনালৈ ধন্যবাদ জনালোঁ।